বন্ধুসকল নমস্কাৰ বন্ধুসকল আমি জানো যে ভাৰতবৰ্ষৰ এতিয়া বিভিন্ন ঠাইতে আমাৰ কোভিড ভ্যাকচিনেশন চলি আছে বহুতে ভ্যাকচিন ললে কিন্তু বহুতৰ ভ্যাকচিনেশনৰ ৰেজিষ্ট্ৰেচনে হোৱা নাই এতিয়ালৈকে তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক কেনেধৰণে ভ্যাকচিনেশনৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব পাৰি আৰু কেনেধৰণে ডেটসমূহ ল'ব লাগে তাৰ বিষয়ে অকণ দেখাবলৈ চেষ্টা কৰিম ব্ৰাউজাৰ অন কৰি লওক লৈ পেলাই তাত টাইপ কৰক cowin.gov.in তাৰপিছত সিম্পলি সাৰ্চ কৰক সাৰ্চ কৰিলে এখন মেনু ওলাই আহিব যোনখন মেনু লিখা আছে যে ৰেজিষ্টাৰ এণ্ড সাইন ইন ইয়োৰসেল্ফ আৰু তলত আপোনালোকৰ সংখ্যাবিলাক দিয়া আছে যিবিলাক সংখ্যা আপোনালোকৰ মানে যোনবিলাক আজিলৈকে ভ্যাকচিনেশন লৈছে টোটেল ভ্যাকচিনেশন মেল ফিমেল বিলাক সবৰে ডিটেইলছ বিলাক দিয়া আছে তো আমি সিম্পলি এতিয়া ৰেজিষ্টাৰ কৰিবৰ কাৰণে যাম ৰেজিষ্টাৰত যাম ৰেজিষ্টাৰ গৈ আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এখন নেক্সট মেনু ওলাই আহিলে যোনখন মেনুত আপোনালোকে ফোন নম্বৰ দিব লাগিব আপোনালোকৰ তো নিজৰ নিজৰ ফোন নম্বৰ দিব एक्टिव थका फोन नम्बर দিব তাৰপিছত গেট অটিপিত ক্লিক কৰিব আৰু এইটো কৰাৰ লগে লগে আপোনালে 1 সেকেন্ড 2 সেকেন্ডৰ পিছতে আপোনালোকলৈ এটা ওটিপি আহিব তো মোৰ ওটিপিটো আহি গল তে মই ওটিপিটো সিম্পলি টাইপ কৰিম ইয়াৰ পিছত ভেৰিফাই প্ৰসেছত আপোনালোকে ভেৰিফাই আৰু প্ৰসিডত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট মেনুখন ওলাব নেক্সট মেনুখনত তাত লিখা আছে ৰেজিষ্টাৰ মেম্বাৰ তো মেম্বাৰ কাৰণে ৰেজিষ্টাৰ কৰিবৰ কাৰণে ইয়াত ক্লিক কৰিব লাগিব ইয়াত লিখা আছে ইউ ক্যান ৰেজিষ্টাৰ 4 মেম্বাৰ্ছ উইথ 1 মোবাইল নাম্বাৰ তো এটা এটো দিয়া আছে যে আপোনালোকে এটা মোবাইল নাম্বাৰ লগত কেৱল 4 জন মানুহহে লিংক কৰিব পাৰিব তো মই ৰেজিষ্টাৰ মেম্বাৰ ক্লিক কৰো এতিয়া ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকক খুজিছে আইডি প্ৰুফ এতিয়া এইখন মেনুত আপোনালোকে আইডি প্ৰুফ দিব লাগিব আৰু যোনটো আইডি প্ৰুফ দিব তাৰ নাম্বাৰ আৰু আপোনাৰ নাম আৰু এই নামটো আপোনাৰ আইডি প্ৰুফৰ মতে হ'ব লাগিব আৰু তলতে আপোনাৰ জেন্ডাৰ আৰু ডেট অফ বাৰ্থৰ অনলি ইয়াৰটো দিব লাগে যোনটো আইডি প্ৰুফ আছে আপোনালোকে বিভিন্ন ধৰণৰ দিব পাৰিব আধাৰ দিব পাৰিব ড্ৰাইভিং লাইসেন্স দিব পাৰিব পান কাৰ্ড দিব পাৰিব পাছপোৰ্ট আছে পেনশন পাসবুক আছে এনপিআৰ স্মাৰ্ট কাৰ্ড আছে ভোটাৰ আইডি আছে বিভিন্ন ধৰণৰ আছে তো এতিয়া মই আধাৰ কাৰ্ড দি কৰিম কাৰণে আধাৰ কাৰ্ড ক্লিক কৰিছো তো আধাৰ কাৰ্ড আহি গল এতিয়া নেক্সট মই সকলোখিনি ডিটেইলছ দিয়াৰ পিছত এতিয়া মই ৰেজিষ্টাৰটোত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মেছেজ আহিব সাকসেসফুল বুলি তাৰপিছত নেক্সট আহিব এখন উইন্ডো যোনখনৰ আপোনালোকে তলত লিখা আছে যে এড মেম্বাৰ তাত আপোনালোকে 4 জন মানুহ মানে এড কৰিব পাৰিব যোনটো ফ্যামিলি মেম্বাৰ আপোনালোকৰ হ'ব আপোনাৰ লগত আৰু বাকি 3 জন তাৰ তলত লিখা আছে ড'জ 1 য'ত শিডিউল লিখা আছে সেই শিডিউলৰ গৈ আপোনালোকৰ ভ্যাকচিনেশনৰ শিডিউলটো ল'ব পাৰিব শিডিউলত ক্লিক কৰিব আৰু ইয়াত তলত আহি যাব শিডিউল নাও তো বন্ধুসকল আপোনালোকে এনে ধৰণে নিজৰ মোবাইলৰ জৰিয়তে ৰেজিষ্ট্ৰেচনসমূহ কৰিব পাৰিব আৰু আপোনালোকক এটা অনুৰোধ আপোনালোকলৈ যে যদি বাহিৰলৈ ওলাই যায় আপোনালোকে কিবা কাৰণৰ ঘৰৰ পৰা মাস্ক ব্যৱহাৰ কৰিব ঘৰলৈ উভতি আহি ভালদৰে হাত ধুব হ্যান্ড স্যানিটাইজ কৰিব পাৰিলে গৰম পানীৰ ভাপ ল'ব খুব আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো থ্যাংক ইউ